আজি অকণমান অন্য এটা বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজিৰ তাৰিখত বা আজিৰ অসমত এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকে চাগে পাইছে। যোৱাকালি যিটো কেবিনেটৰ সিদ্ধান্ত হ'ল অসমৰ 5টা ইছলামধৰ্মী জনগোষ্ঠীক গৰীয়া, মৰিয়া, চাহ বাগিচাৰ জলা, দেশী আৰু চৈয়দ এই 5টা জনগোষ্ঠীক খিৰঞ্জীয়া অসমীয়াৰ মৰ্যাদা দিয়া হ'ল। এয়া হয়তো যিখিনি অসমীয়া মূলৰ মুছলমান মানুহ অসমত বাস কৰি আছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। যিকোনো কাৰণত অসমত বিভিন্ন সময়ত প্ৰব্ৰজন চলি আছিল আৰু প্ৰব্ৰজনৰ ফলত আদিবাসী মুছলমান আৰু যিখিনি থলুৱা মুছলমানৰ মাজত সকলোকে একাকাৰ কৰি বহুতেই একাকাৰ কৰি পেলাইছিল। কিন্তু যিখিনি থলুৱা মুছলমান বা যিখিনি খিলঞ্জীয়া মূলৰ মুছলমান হয়, আমি অফিচিয়েলি সকলোকে জানো গৰীয়া, মৰিয়া, চৈয়দ আদি, কিন্তু অফিচিয়েলি তেওঁলোকক আইডেণ্টিফিকেশ্যন বা চিনাক্তকৰণৰ কোনো উপায় নাছিল বা ব্যৱস্থা নাছিল। ইয়াৰ জৰিয়তে যিখিনি থলুৱা অসমীয়া মুছলমান তেওঁলোকে এটা সাংস্কৃতিক পৰিচয় পালে আৰু অনাগত দিনত তেওঁলোকৰ যিটো জনগোষ্ঠীটোক আগুৱাই নিবলৈ ৰাস্তা মুকলি হ'ল। এইখিনি অকণমান অন্য এক প্ৰসংগ আনিছোঁ। অসম চুক্তিৰ কথা আপোনালোকে প্ৰায়ে জানে। অসম চুক্তি কি হৈছিল, কেনেকৈ হৈছিল, এইবোৰ কথা আজি নকওঁ, কেতিয়াবা হয়তো অন্য ভিডিঅ'ত বিশেষকৈ আলোচনা কৰিম। অসম চুক্তিৰ অন্যতম দফা হ'ল 6 নম্বৰ দফা, য'ত আছে অসমীয়াৰ সুৰক্ষা কৱচ। এইটো বিভিন্নজনে প্ৰশ্ন কৰিছে, বিভিন্ন সময়ত আলোচনা হৈছে অসমীয়া কোন, অসমীয়াৰ সুৰক্ষা কৱচ। মাজতে আপোনালোকে জানে বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি হৈছিল, তাতে বিভিন্নজনে নিজৰ নিজৰ মতামত দিছিল। মই মতামত দিবলৈ সুবিধা পাইছিলোঁ। তাতে মই মোৰ বক্তব্য তেনেকৈ ৰাখিছিলোঁ, বা মই মোৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন তাতে এনেকুৱাকৈ দিছিলোঁ যে এই যে সুৰক্ষা কৱচ কোন চনৰ পৰা হ'ব, কোন জনগোষ্ঠী হ'ব, ইত্যাদি ইত্যাদি কথাবোৰ পিছৰ কথা। প্ৰথম কথা যে এই সুৰক্ষাৰ কথাটো আহিল কিয়, এই যে অসমীয়াৰ সুৰক্ষা কৱচ কিয় লগা হ'ল বা কিয় প্ৰয়োজন হ'ল। তো আমি জানো ঐতিহাসিকভাৱে যে অসমত এটা সময়ত বাংলাদেশী মূলৰ মানুহ, হিন্দু, মুছলমান বিভিন্ন ধৰণৰ মানুহৰ আগ্ৰাসন হ'ল বা মাইগ্ৰেশ্যন হ'ল। কিছুমানে 51 চনৰ আগত আহিল, কিছুমানে 51 চনৰ পিছত আহিল, বা কিছুমানে 71 আগত আহিল, কিছুমানে 71 পিছত আহিল। গতিকে যিসকল মানুহে প্ৰব্ৰজনৰ কাৰণে তেওঁলোক অস্তিত্বলৈ সংকট আহিল, তেওঁলোকৰ কাৰণেহে ৰক্ষা কৱচৰ প্ৰয়োজন। ধৰি লওক এজন মানুহ 1901 চনত আহিছিল, তেওঁ অবিভক্ত ভাৰতবৰ্ষত এতিয়া বাংলাদেশ বা ময়মনসিংহ জিলাৰ পৰা। কিন্তু বাংলাদেশ বিভাজনৰ ফলত বা যিকোনো কাৰণতে 1971 চনৰ আগত বা পিছত অহা আদিবাসী মুছলমানে হওক, হিন্দু হওক, তেওঁলোক অহাৰ ফলত তেওঁৰ অস্তিত্বলৈ কিন্তু সংকট অহা নাই। সংকট নামি আহিছে অসমীয়া ভাষী সেইসকল লোকলে, থলুৱা লোকলে, যিসকল পূৰ্বৰ পৰা বাস কৰি আছিল আৰু যিবোৰ মানুহৰ প্ৰব্ৰজন পূৰ্ববংগৰ পৰা হোৱা নাই। গতিকে আমি এটা চন 1951, 71 এনেকুৱা চনত যদি আমি ধৰি থাকোঁ, আচল যিটো আত্মা বা আচল যিটো গুঢ়াৰ্থ সেইটো প্ৰাণ নাপাব বা সফল নহ'ব, আমি সকলোৱে জানো। আৰু আপোনালোকে জানে যে NRCৰ সময়ত যিখিনি থলুৱা মাৰ্ক কৰিব লাগে, অৰিজিন ইনহেবিটেণ্ট বুলি মাৰ্ক কৰিব লাগে, তেতিয়া সময়ত চাহ বাগিচাৰ মানুহসকলৰ পৰিচয় মানে বহুত সময়ৰ ID কাৰ্ড নাছিলে। তেতিয়া তেওঁলোকে কি হৈছিলে, সুপ্ৰিম কোৰ্টে কৈছিলে যে চাহ অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ ব্যক্তিসকলক থলুৱা হিচাপে তেওঁলোকক বা অৰিজিন ইনহেবিটেণ্ট হিচাপে তেওঁলোকক স্বীকৃতি দিছিলে। গতিকে আমি যদি সেইটো এটা ভিত্তি হিচাপে ধৰি লওঁ, আমি যদি মাকামখন পঢ়ি গমেই পাম, আমি ঠিক 1920 1826 চনমানৰ পৰা বাগানীয়া মানুহসকল, আদিবাসী মানুহসকল বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ আহিছিলে বাগানত কাম কৰিবলৈ। আৰু তাৰে আগৰ যিসকল মানুহ অসমত আছে তেওঁলোকেই থলুৱা, তেওঁলোকেই খিলঞ্জীয়া। গতিকে বহুত কথা ক'লে বিতৰ্ক হ'ব, সাংবিধানিকভাৱে সেইটো কেতিয়াবা অন্য হয়তো যুক্তি হ'ব পাৰে। কিন্তু আজিৰ এই স্বীকৃতিয়ে যি 5টা মূলৰ মানুহক এক সাহস দিছে, এক নতুন দিনৰ সপোন দেখুৱাইছে। এনেকুৱা কথা, এনেকুৱা ৰাজনৈতিক
বিষয় বা সমসাময়িক বিষয় লৈ আকৌ আপোনালোকৰ মাজত কেতিয়াবা কথা পাতিম। আজিলৈ ইমানেই, ধন্যবাদ।